নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে দিলে DEEৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে। ডিপাৰ্টমেণ্ট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ শিক্ষক কৰ্মচাৰীয়ে NOC নোহোৱাকৈ আবেদন কৰিব পাৰিব অন্যান্য চাকৰিত। আৰু বন্ধুসকল, ইতিমধ্যে অসম চৰকাৰে উক্ত বিষয় লৈ নটিফিকেশ্যন ওলাইছে। বন্ধুসকল, আপোনালোকে সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈ চাব। বন্ধুসকল, আপোনালোকে চাব পাৰে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এটি নটিফিকেশ্যন ওলাইছে। The Government of Assam in the Department of School Education is pleased to convey its no objection towards allowing all working teachers under Director of Secondary Education, Assam, Director of Elementary Education, Assam, and under SSA to apply for the post of postgraduate teachers, graduate teachers, graduate teacher science, graduate teacher arts, graduate teacher Hindi, graduate teacher Sanskrit in the different government provincialized secondary schools under the Directorate of Secondary Education, Assam, issued against advertisement number E392562/1, 2, 3 and 4 and addendum thereon. However, if such teachers are selected for any post, then they have to submit NOC for appointment. This exemption is specific only to the advertisement issued wide advertisement number E392562/1, 2, 3 and 4 by Directorate of Secondary Education, Assam, and shall not be applicable for any other post. This is issued with the approval of Honorable Minister, Education, Assam. আৰু সেইমতে বন্ধুসকল, DEEত কৰ্মৰত শিক্ষকসকল আৰু SSAত কৰ্মৰত শিক্ষকসকলে পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছ, গ্ৰেজুৱেট টিচাৰ্ছ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ ছায়েন্স, গ্ৰেজুৱেট টিচাৰ হিন্দী আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবলৈ কোনো ধৰণৰ নো অবজেকশ্যন চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। অৱশ্যে চিলেক্ট হৈ যোৱাৰ পিছত তেখেতলোকে নো অবজেকশ্যন চাৰ্টিফিকেট বিভাগীয় কৰ্তৃপক্ষৰ পৰা জমা দিব লাগিব। আৰু বন্ধুসকলে বিশেষ নটিফিকেশ্যনটো ইতিমধ্যে ওলোৱা এডভাৰটাইজমেণ্ট নাম্বাৰ E392562/1, 2, 3 and 4 এই বিশেষ এডভাৰটাইজমেণ্টটোৰ বাবেহে প্ৰযোজ্য হ'ব। আৰু সেইমতে আপোনালোকে যদি হাইস্কুল অথবা হায়াৰ ছেকেণ্ডেৰী লেভেলত এপ্লাই কৰিব বিচাৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট জমা দিব নালাগে। We hope this video was informative and helpful. Thanks for watching the video.